কইনা আহিছে আমি অলপ কৰি দিম। মই আৰম্ভণিটো হেৰি কৰি দিওঁ। এয়া আজি আপোনালোকক এই দিনৰ বেলিকা চপাবৰ প্ৰাৰ্থনা আৰু নচপালেও নাই, যিহেতু আজি আমাৰ বৰগোহাঁই ডাঙৰীয়া আৰু গগৈ ডাঙৰীয়াৰে মুক্তি নাই। কাৰণ হৈছে স্বৰ্গমতে দুটা, পানী পুনি দুটা, শামুকে খেলাই দুটা, এই বাৰিষা প্ৰাণীয়ে দুটা, কোমোৰাই খাই দুটা, তেখেতসকলৰ যুদ্ধ জীৱন ঘটিছে। বাৰু এতিয়াই আমাৰ দৰা কইনাই ক'ব দেই, আমাৰ দুয়োৰে যুদ্ধ জীৱন সুখৰ আৰু মধুৰ কৰিবৰ বাবে 100 এগছি বন্তি জ্বলাই সাক্ষী কৰি আমি প্ৰাৰ্থনা কৰিছোঁ। আমাৰ যুদ্ধ জীৱনত চেহা মোহা নকৰিব, সুফল উন্নতি ধৰাই বংশ বংগালী পৰাই খালি জাৰি ৰাখিব। ৰজা ঘৰে ব্যৱসায় উন্নতি ধৰি এই প্ৰাৰ্থনা কৰিব লাগে। চাউকাও চাউকাও চাউকাও। এতিয়া আমাৰ সেই কইনা দুটাটো, এই কইনা দুটাই কইনা অৱদান কৰিবৰ বাবে আগবাঢ়ি আহিব লাগে। এতিয়া সেই কইনা দাতাই কইনা দুটা প্ৰাৰ্থনা কৰিব। কইনা দুটা আৰু দৰা দুটা হ'ব। বান নাই লোক চাও নাং চাং খাও নাই বাচি আং খাও খাও ইয়াৰ মুখ ঘুমিও আওতা। আজি মোৰ যি পৰমেশ্বৰ আগত ৰাখি তোমাৰ জোঁৱাই লৈ হাতত গতাইছোঁ, গতিকে পৰমেশ্বৰে তেখেতসকলৰ ভৱিষ্যত জীৱন জ্যোতিষ্মান কৰে, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। জোঁৱাই মই যি সাদৰে ৰাখিবা। এতিয়া জোঁৱাই দেউতাকৰ পৰা আশীৰ্বাদ ল'ব। কংলু মাছ খাও বিচিপি সাপ খাও যাও খাও খাও নাংচি বিচিপি টিৱাই যাওঁ। মই আপোনাৰ তাত সাদৰেৰে গ্ৰহণ কৰিছোঁ, আপোনাৰ যি সাদৰে ৰাখিম। এতিয়া দৰাই ভালকৈ আমাৰ জোঁৱাইক আশীৰ্বাদ কাঢ়ি দিব লাগে। সকলে গুৰ দি দিয়ে আৰু দিব লাগে। এতিয়া দৰা কইনাই থিয় হৈ একেলগে কইনাজনক বৰমালা পিন্ধাব। এতিয়া আমাৰ কইনাই দৰা গামোচা পিন্ধাব, কঁকালত টঙালি বান্ধিব, ৰেখা কাটি
হৈছে ধৰিব বুলি বা ঘৰখন ধৰিব বুলি ইতিমধ্যে সময় সমাপ্ত হৈছে কিবা নীতি 3 বাৰ উলিয়াব লাগিব এতিয়া আমাৰ প্ৰায় বিবাহ কাৰ্যটো সম্পূৰ্ণ হৈছেগৈ আপোনালোকে যদি আশা কৰে এই আশীৰ্বাদ এটি লৈ ল'ব পাৰে ওম নমঃ শিৱায় প্ৰজাপতিয়ে নমঃ ভাত নমঃ নাৰায়ণ শিৱ মানৱনে নিৰ্গুণ গুণ নিয়ন্তা তুমিয়ে বহু বহুবন্ধ ভাৱন্তা ভাল বোলে আজি গণনা কৰিলে শুভ দিনৰ শুভ কিৰণৰ এই প্ৰান্ত গোহাঁই আৰু কন্যা গৃহত জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তথা পৰম্পৰাগত আদি বিবাহৰূপে বন্ধ খাই সুখৰ সংসাৰ কৰিবলৈ আগবাঢ়িছে তেওঁলোকৰ অনাগত বৈদিকসকলক পাচলি মেলা আগতে গাঁৱৰ 10জন ভোকৰ বৈষ্ণৱ আৰু আহোমৰ সকলোবোৰ সম্প্ৰদানতে লেনদেন চলন কৰি ৰাখি বিচাৰিছে ইয়াতে তেওঁলোকৰ জ্ঞাতে আৰু অজ্ঞাতে অশেষখিনি দুৰ্গৰাশি হ'ব পাৰে সেইখিনি দেওৰাহে ভকতসকলে সেৱা কৰি নেদেখাখিনি বহু ভগৱন্তই সেৱা কৰি লোৱা কাৰণে দুয়োৰে যুগ্ম জীৱন সফল আৰু সুখৰ কৰিব লাগে সৰহকৈ সুৰক্ষা কৰি ৰাইজে বোলে ৰজাৰ জ্ঞাতি বোলে গঙা ভকত সাক্ষাৎ ঈশ্বৰে এনে ভকত ঈশ্বৰ আনিব লাগিছিল কাৰণে কান্দে তুলি ভকতসকলক আনিছে দুটি পাইছিল ভকত পুতিবলৈ গৃহস্থ সকলে নাম যে যোগাৰ সেৱা আগবঢ়াইছে ইয়াতে তেওঁলোকে অপ্ৰবিষ্ট হৈ নিজ গোটে সদৰি ৰাতি সেৱা পাই নৱনৱী ক্ৰিয়া উজাৰি সৰহকৈ মুখেৰে আশীৰ্বাদ কৰিব লাগে কৰি নৱনৱী নামবোৰ সুখৰ আৰু আনন্দ হৈ সৰহ কৰি কৰিব লাগে বাৰু এতিয়া আপোনালোকে এতিয়া বিবাহ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছেই আপোনালোকে এই মা দেউতা জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ এই শুভ কাৰ্যসূচী